হেল্ল' স্মৃতি ক্ৰিয়েশ্যনছলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ৰেচিপি। সেয়া হৈছে ৰঙালাওৰ সৈতে কুকুৰা মাংস। হয়, ঠিকেই শুনিছে, খুবেই টেষ্টি হয় এই ৰেচিপিটো, সেইবাবে মই আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু যদি মোৰ এই ৰেচিপিবোৰ আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ ইউটিউব চেনেল স্মৃতি ক্ৰিয়েশ্যনছক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে পলম নকৰি আহক আমি এই ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমেই লাগিব ৰঙালাও। মই মিডিয়াম চাইজত কাটি লৈছোঁ ৰঙালাও। তাৰ পাছত লাগিব আলু মই এটাই লৈছোঁ, মিডিয়াম চাইজৰে আলু। আপোনালোকে যদি আলু ভাল পায় তেনেহ'লে এটাতকৈ বেছি আলু ব্যৱহাৰ কৰিব পাৰে। এই আলুবোৰ কাটি লোৱাৰ পাছত মই বনাইছোঁ এটা পেষ্ট। এই পেষ্টটোতে আছে সকলোখিনি মছলা, শুকান জলকীয়া, ভাজি লোৱা পিঁয়াজ, আদা নহৰু আৰু গোটা গৰম মছলা। গোটেইখিনি একেলগে ভাজি লৈ মই পেষ্ট এটা বনাই লৈছোঁ। আৰু লাগিব কুকুৰাৰ মাংস। বেছি লোৱা নাই, খুব কমেই লৈছোঁ। যদিহে বেছিকৈ লওঁ তেনেহ'লে এয়া মাংসৰ জোল যেনে লাগিব, সেইবাবে ৰঙালাও বেছিকৈ ৰাখি মই মাংস কমাই লৈছোঁ। প্ৰথমতে এখন কেৰাহীত মই মিঠাতেল লৈ ইয়াত আলুখিনি প্ৰথমে ভাজি লৈছোঁ। আচলতে এইটো মোৰ মাৰ ৰেচিপি হয়। মায়ে আমাক খুব ধুনীয়াকৈ ৰান্ধি খুৱাইছিল, সেইবাবে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ এই ৰেচিপিটো। ভাল পালে জনাব, কমেণ্ট কৰিব। আলুখিনি অলপ সময় ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। তাৰ পাছত এই আলুখিনি ভাজি লোৱাৰ পাছতেই এটা ধুনীয়া যেতিয়া কালাৰ আহিব, সেই কালাৰ অহাৰ পাছত আলুখিনি আমি উঠাই ল'ম। আৰু তাৰ পাছতেই এই গৰম তেলখিনিতে দিব লাগিব গোটা গৰম মছলা আৰু তেজপাত, আৰু লগতে বনাই থোৱা এই পেষ্টখিনি। পিঁয়াজৰ পেষ্টখিনিত মই হালধি অলপমান মিক্স কৰি দিছোঁ। যিহেতু তেলত দিলে হালধিখিনি জ্বলি যোৱাৰ চান্স থাকে, সেইবাবে এই পেষ্টখিনিতে মই মিক্স কৰি লৈছোঁ। তাৰ পাছত এই মছলাখিনি অলপ সময় ভাজিব লাগিব, যেতিয়ালৈকে পিঁয়াজ আৰু আদা নহৰুৰ গোন্ধটো গুচি নাযায় আৰু তেল যেতিয়ালৈকে এৰি নিদিয়ে, তেতিয়ালৈকে এই মছলাখিনি অলপ সময়ৰ বাবে ভাজিব লাগিব। এনেদৰে মছলাখিনি অলপ সময় ভজাৰ পাছত আমি মাংসখিনি দি দিম। মই বেছি মাংস লোৱা নাই বুলি আগতেই কৈছোঁ, যিহেতু মাংসৰ জোল নহয়, ৰঙালাওৰ সৈতে যিহেতু কুকুৰাৰ মাংস বনাইছোঁ, সেইবাবে মাংস মই অলপেই লৈছোঁ। আপোনালোকে যদি ভাল পায় অলপ বেছিকৈও ল'ব পাৰে, কিন্তু মই খুব কমেই লৈছোঁ। মাংসখিনি এনেদৰে অলপ সময় ভাজিব লাগিব। তাৰ পাছত নিমখ অলপমান দি দিছোঁ, কাৰণ মাংসখিনিত নিমখ যদি নোসোমায় পিছত খাবলৈ খুবেই বেয়া হয়, সেইবাবে মই প্ৰথমেই নিমখখিনি দিছোঁ। আৰু এটা কথা, ইয়াত মই কোনো ধৰণৰ শুকান গুড়ি মছলা মই ব্যৱহাৰ কৰা নাই। জিৰা মই ব্যৱহাৰ কৰা নাই, ধনিয়া গুড়ি মই ব্যৱহাৰ কৰা নাই, গৰম মছলা পাউডাৰ মই ব্যৱহাৰ কৰা নাই। কোনো ধৰণৰ মই গুড়ি মছলা ব্যৱহাৰ কৰা নাই। আৰু এইখিনি মাংস খোৱাৰ পাছতেই ৰঙালাও আৰু আলুখিনি দি অলপ সময় ভাজি এনেদৰে কম জুইত বনাব লাগিব। অলপ সময় এনেদৰে ঢাকি ৰখাৰ পাছত মাজে মাজে চেক কৰি থাকিব লাগিব। এয়া চাওক, খুব ধুনীয়া হৈছে এই আঞ্জাখিনি। ৰঙালাওৰ যিহেতু পানী থাকে, সেই পানীখিনি এৰি দিয়াৰ ফলত খুব ধুনীয়া এটা গ্ৰেভি হৈছে। আৰু সেই পানীতেই আমি ৰঙালাওখিনি আৰু মাংসখিনি সিজাব লাগিব। কোনো ধৰণৰ এক্সট্ৰা পানী আমি ব্যৱহাৰ কৰা নাই। পুনৰবাৰ এই আঞ্জাখিনি ভাজাৰ পাছত আমি আকৌ ঢাকোন লগাই দিম। খুব কম জুইতেই, মই পুনৰবাৰ কৈছোঁ, খুব কম জুইতেই মই এই আঞ্জাখিনি বনাইছোঁ। এয়া চাওক, খুব ধুনীয়া এটা কালাৰ আহিছে। আৰু আমি চেক কৰি চাওঁ, ৰঙালাও সিজি গৈছে ধুনীয়াকৈ, সেয়েহে খাবৰ বাবে এই আঞ্জা ৰেডি হৈ গ'ল। দেখিলেই নহয়, খুব কম সময়ৰ ভিতৰতেই, লগতে খুব কম মছলা ব্যৱহাৰ কৰিয়ে এটা সুস্বাদু ৰেচিপি বনাব পাৰি। আপোনালোকে ঘৰত ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। যদি মোৰ এই ৰেচিপিটো ভাল পাইছে তেনেহ'লে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে কিবা ৰেচিপি মোৰ পৰা বিচাৰিছে তেনেহ'লে কমেণ্ট কৰক, মই আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম।